লাচিত বৰফুকন মোগলৰ লগত যুদ্ধ কৰিছিল, মোগলক পৰাজিত কৰিছিল, কিন্তু আজি মানে এটা কি বুলি কয় ছদ্মবেশত মোগল আকৌ সোমাই পৰিছে অসমত আৰু বহুত জিলা ইতিমধ্যে আমাৰ হাতৰ পৰা ওলাই গ'ল। আমাৰ বহু মাটি আমাৰ কাঢ়ি লৈ গ'ল, আমাৰ কালচাৰ তেওঁলোকে ডেষ্ট্ৰয় কৰিছে, আমাৰ সত্ৰৰ মাটি মন্দিৰৰ মাটি তেওঁলোকে বেদখল কৰিছে। সেইকাৰণে এই যিটো এতিয়া অত্যাচাৰ চলিছে সেই বস্তুটো যদি আমি ৰোধ কৰিব লাগে, আমি গণতান্ত্ৰিকভাৱে একত্ৰিত হৈ আমি সংগ্ৰাম কৰিব লাগিব আৰু মনত ৰাখিব লাগিব যে ইলেকশ্যন বা ভোট সেইটো আমাৰ কাৰণে আজিৰ দিনত আমাৰ কাৰণে হেংদাং। আমাৰ হেংদাং হৈছে আজিৰ দিনত ভোট ইলেকশ্যন। সেই হিচাপে আমি কিন্তু এতিয়া যিসকল আগ্ৰাসন চলাই আছে, যিসকল মোগল বংশধৰ ৰৈ গৈছে আৰু তেওঁলোকে আমাৰ কৃষ্টি সংস্কৃতি ধ্বংস কৰিব বিচাৰিছে, তেওঁলোকক আমি পৰাজিত কৰিব লাগিব। লাচিত বৰফুকন অসমৰ মান সন্মান অভিমান ঐশ্বৰ্য এক প্ৰতীক। আজি 401 সংখ্যক মহাবীৰ লাচিতৰ জন্মবাৰ্ষিকী আৰু এই পবিত্ৰ ভূমিত এই জন্মবাৰ্ষিকী উদযাপনৰ লগত উপস্থিত থাকিবলৈ পাই মই নিজে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ আৰু সকলোকে অসমৰ প্ৰত্যেকগৰাকী অসমীয়ালৈকে আজি লাচিত দিৱসৰ দিনা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ পৰা 401 বছৰ আগতে যি সমগ্ৰ ভাৰততে মোগলে গোটেই অধিকাৰ সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল, সেই মোগলক প্ৰতিৰোধ কৰিছিল বীৰ লাচিত বৰফুকনে অসমত প্ৰৱেশৰ ক্ষেত্ৰত। আৰু যি শৰাইঘাটৰ যুদ্ধ, এই শৰাইঘাটৰ যুদ্ধ এবাৰ নহয়, মোগলৰ লগত আহোমৰ 17বাৰ যুদ্ধত মোগলক পৰাভূত কৰি আমাৰ এই অসমৰ অসমীৰ প্ৰতিগৰাকী সন্তান যে এক প্ৰকৃত যোদ্ধা, সাহসী যোদ্ধা আছিল, তাৰে প্ৰমাণ দি থৈ গৈছে। গতিকে আজি নৱপ্ৰজন্মই লাচিতৰ সেই সাহস অনুপ্ৰেৰণাৰে সেই হয়তো হেংদাঙৰ যুদ্ধ নাই, কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে অপকৰ্মৰ বিৰুদ্ধে লাচিতৰ হেংদাং সদৃশ আমি নিজেহে আগুৱাই আহিব লাগিব। তেতিয়াহে সমাজখনৰ প্ৰতি আমি দায়বদ্ধ হ'ম। এগৰাকী ভণ্টিক যদি কোনোবাই অপমান কৰে তেতিয়াহে আমি লাচিতৰ দেশৰ বুলি পৰিচয় দিব পাৰিম, যেতিয়া আমি প্ৰতিবাদ কৰিম। গতিকে লাচিত তেতিয়ালৈকে আমালোকে জীয়াই থাকিব যেতিয়ালৈকে আমি লাচিতৰ আদৰ্শেৰে উদ্বাহিত হৈ আগুৱাই যাওঁ। আৰু সদায় লাচিত প্ৰতীকী ৰূপত, যোদ্ধাৰ ৰূপত, সাহসী ৰূপত, মান সন্মানৰ ঐশ্বৰ্যৰ বিভূতিৰ ৰূপত এই অসমীয়া সমাজত সদায় আমাৰ মাজত চিৰকালৰ বাবে থাকিব।